বেক টু আৱাৰ ইউটিউব চেনেল হেল্ল' গুৱাহাটী স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা বহুত শুভেচ্ছা জনাইছোঁ। আৰু আমি আহিছোঁ আজি অসমৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰটোলৈ, যিটো আছে কামাখ্যা মন্দিৰৰ ওচৰতে আছে। তো দেখাই থাকিম, চাই থাকিব সকলোখিনি। চাওক মালিগাঁৱৰ ৰাস্তাৰ যাম, চাওক গাইছ, চাওক অকণমান গৈছোঁ আৰু ৰৈছোঁ। চাওক মালিগাঁৱৰ যাম। আমি আহি পালোঁ বিশ্বকৰ্মা মন্দিৰ। এয়া চাওকচোন, আপোনালোকে দেখা পাইছে, এয়া বিশ্বকৰ্মা মন্দিৰ। আৰু এইবিলাক চাওক, চাকি তাকি দোকান দিছে সন্মুখত। এয়া চাওক, এয়া চাওকচোন, মালাৰ দোকান আছে বিশ্বকৰ্মা মন্দিৰৰ ওচৰতে আছে, যিহেতুকে আজি বহুত মানুহ আহিছে। তো এয়া মালাৰ দোকান আছে, চাকি ধূপ চব দোকান আছে। এইবিলাক দেখা পাইছে বিশ্বকৰ্মা মন্দিৰ। এয়া চাওক আপোনালোকে, মানুহ হৈছে, বহুত মানুহ আহিছে। এতিয়া দুপৰীয়াৰ সময় অকণমান কমিছে, যদিও মানুহ আহি আছে। আৰু এয়া ৰাস্তাৰ ওচৰতে মন্দিৰটো আছে। এয়া দেখা পাইছে, এয়া দেখাই আছোঁ ভিতৰতে। এয়া চাওকচোন, ओम जय श्री विश्वकर्मा प्रभु, जय श्री विश्व। ओम जय श्री विश्वकर्मा प्रभु, जय श्री विश्वकर्मा सकल सृष्टि के। পূজা কৰা হৈ গ'ল, ভাল লাগিছে। আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ বিশ্বকৰ্মা মন্দিৰত। কেনেকুৱা লাগিছে? বহুত মানুহ হৈছে, কাৰণ অসমৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ যিহেতুকে, তো এই মন্দিৰটোলৈ আহে চবেও এই বিশ্বকৰ্মা পূজাৰ দিনটোত। তো আমিও আহিছোঁ, খুব ভাল লাগিছে। আপোনালোকে আহিব, ভাল লাগে। বিশ্বকৰ্মাৰ দিনা আহিলে বেছি ভাল হ'ব। তো চাই থাককচোন ভিডিঅ'টো শেষলৈকে। কৰি আছোঁ দিনটো লগতে ভকনে তোমালোকৰ